নমস্কাৰ। তোমালোক বহুতে ক্লাছ 9ৰ আছামিজ ছাবজেক্টৰ চুৰ ধৰা পাঠটোৰ মাজৰ কুৱেশ্যন এনচাৰ কৰাই দিবলৈ কৈছিলা। গতিকে আজি ভিডিঅ'টোত মাজৰ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ, যাতে তোমালোকে সকলো কুৱেশ্যন কৰিব পাৰা পৰীক্ষাত আহিলে। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চুৰ ধৰা পাঠটোৰ ৰচক কোন? উত্তৰ: চুৰ ধৰা পাঠটোৰ ৰচক মাধৱদেৱ। মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক কি বুলি মাতিছিল জানেনে? বৰহাৰ পো বুলি মাতিছিল, অৰ্থাৎ ডাঙৰ পো, হয়নে? ডাঙৰ পুত্ৰ। চুৰ ধৰা মাধৱদেৱৰ কেনেধৰণৰ ৰচনা? চুৰ ধৰা মাধৱদেৱৰ এখন ঝুমুৰা। চুৰ ধৰা, ভূমি লেটোৱা, পিমপৰা গুচোৱা আৰু ভোজন বিহাৰ হৈছে ঝুমুৰা। চুৰ ধৰাক নাট বুলিব পাৰিনে? চুৰ ধৰাক নাট বুলিব নোৱাৰি, ই ঝুমুৰা। ঝুমুৰাত সম্পূৰ্ণ কাহিনী নাথাকে, যেনে চুৰ ধৰাত সম্পূৰ্ণ এটা কাহিনী নাই। ইয়াত মাত্ৰ এটা খণ্ড, হয়নে? সৰু এটা বিষয় লৈ ৰচিত হৈছে। ইয়াত কেৱল কৃষ্ণক চুৰ ধৰাক লৈহে ৰচিত হৈছে। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত আৰু মৃত্যু হৈছিল 1596 চনত কোচবিহাৰত। পিতৃ আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ আছিল মনোৰমা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা আৰু শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনঘোষা। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলনক কি বুলি কোৱা হয়? মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। আৰু সেই মণিকাঞ্চন সংযোগ ক'ত ঘটিছিল? 1522 চনত ধোঁৱাহাট বেলগুৰিত প্ৰথম মিলন ঘটিছিল। মাধৱদেৱৰ একমাত্ৰ নাটখন কি? মাধৱদেৱৰ একমাত্ৰ নাটখন অৰ্জুন ভঞ্জন বা দধিমথন। বাকীকেইখনক ঝুমুৰা বুলি কোৱা হয়। শ্ৰীকৃষ্ণই ক'ত লবণু চুৰ কৰিছিল? শ্ৰীকৃষ্ণই এঘৰ গোৱালীৰ ঘৰত লবণু চুৰ কৰিছিল। গোৱালী মানে যিয়ে গাখীৰৰ বেপাৰ কৰে, হয়নে? গৰু ম'হ ৰাখি গাখীৰৰ বেপাৰ কৰে, তাকে গোৱালী বুলি কোৱা হয়। শ্ৰীকৃষ্ণই কাৰ মুখত লবণু সানি দিছিল? শ্ৰীকৃষ্ণই গোপীৰ মুখত লবণু সানি দিছিল। শ্ৰীকৃষ্ণই লবণু চুৰ কৰিছিল বুলি কোৱাত কৃষ্ণৰ হাতত লাগি থকা লবণু চুৰ ধৰা গোপীগৰাকীৰ মুখত সানি দিছিল। কিমান অঁকৰা আছিল, হয়নে কৃষ্ণ? যশোদাই কাৰ মুখেৰে শ্ৰীকৃষ্ণৰ কথা শুনিছিল? যশোদাই এগৰাকী গোপীৰ মুখেৰে শ্ৰীকৃষ্ণৰ কথা শুনিছিল আৰু যশোদা গোপীগৰাকীৰ লগতে শ্ৰীকৃষ্ণ থকা ঠাইলৈ গৈছিল, হয়নে? যশোদা শ্ৰীকৃষ্ণৰ কোন আছিল? যশোদা আছিল শ্ৰীকৃষ্ণৰ পালনীয় মাতৃ। প্ৰকৃত মাতৃ আছিল দৈৱকী আৰু পিতৃ আছিল বাসুদেৱ। যশোদাই গোপীগৰাকীৰ লগত যাওঁতে কি দেখা পাইছিল? যশোদাই গোপীগৰাকীৰ লগত যাওঁতে গোপীসকলৰ মাজত কৃষ্ণক নৃত্য কৰি থকা দেখা পাইছিল। পঞ্চামৃত মানে কি? পঞ্চামৃত হ'ল এৱা গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি মিহলি কৰি তৈয়াৰ কৰা এবিধ পানীয়। যশোদাই গোপীসকলক কি বুলি গালি পাৰিছিল? এই বুলি গালি পাৰিছিল যে ধান্দীসকল, গোৱালীসকল, তোমালোক দাসীৰো দাসী। তোমালোকে দেখা শুনাৰ পিছতো আমাৰ কৃষ্ণক চোৰ বুলি কলংক সানিছা, তোমালোকৰ মুখত ছাই পৰক। যশোদাক শ্ৰীকৃষ্ণই কি কৈছিল? যশোদাক শ্ৰীকৃষ্ণই কৈছিল যে গোপীসকলে নিজেই লবণু চুৰ কৰি মোক চোৰ বুলি কৈছে। বালকৰ লগত ৰাস্তাতহে ঘূৰি ফুৰিছিলোঁ, মিছাকৈ মোক চোৰ ধৰিছে। শ্ৰীকৃষ্ণক যশোদাই গোপীসকলক গালি পাৰি খেদাৰ পিছত কি কৰিছিল বা কিদৰে চেনেহ প্ৰকাশ কৰিছিল? চাদৰৰ আঁচলে কৃষ্ণৰ গাত লাগি থকা ধূলিবোৰ ঝাৰিলে, কোলাত তুলি লৈ মুখত চুমা খাই নিজৰ ঘৰলৈ আনি শীতল জলে, শীতল মানে ঠাণ্ডা পানীৰে, হয়নে? ঠাণ্ডা পানীৰে গা ধুৱাই পঞ্চামৃত খাবলৈ দিলে। সুগন্ধ চন্দনে দেৱতাৰ দৰে বস্ত্ৰ অলংকাৰে ভূষিত কৰিলে।
মানে চন্দনৰ ফুট দিলে হয়নে, আৰু দেৱতাসকলে পিন্ধা কাপোৰ আৰু অলংকাৰ পিন্ধালে।